হাই এভৰিৱান, আজি মই কলপচলাৰ পৰা বনোৱা এখন তৰকাৰী ৰেচিপি লৈ আহিছোঁ। এই তৰকাৰীখন এনেকৈ বনালে মাংসৰ নিচিনা সোৱাদেই পাব। গতিকে চাওঁচোন আহক ভিডিঅ'টো কেনেকৈনো বনালোঁ। প্ৰথমতে মই কলপচলাৰ মাজৰ কোমল অংশখিনি এনেকৈ উলিয়াই লৈ মিহি মিহিকৈ কাটি ল'লোঁ। এতিয়া মই পচলাখিনি মেৰিনেট কৰি ল'ম। মেৰিনেট কৰিবৰ কাৰণে মই আধা চামুচ নিমখ দিছোঁ আৰু আধা চামুচ হালধি। নিমখ হালধি কমকৈ দিব কাৰণ আমি পিছত আকৌ এড কৰিব লাগিব। আৰু লগতে দিছোঁ আধা চামুচ জিৰা গুড়ি আৰু মিঠাতেল 2 চামুচ দিছোঁ। এতিয়া মই হাতেৰে ভালকৈ সানি ল'ম। পচলাৰ লগত দিবৰ কাৰণে মই মচুৰ দালি 2 কাপ ৰাতিটোৰ কাৰণে তিয়াই থৈছিলোঁ আৰু আপুনি যদি ৰাতিটোৰ কাৰণে তিয়াব নোৱাৰে তেতিয়াহ'লে 3-4 ঘণ্টাৰ কাৰণে হ'লেও তিয়াই ল'ব। আৰু ইয়াৰ লগত মই দিবৰ কাৰণে লৈছোঁ আদা নহৰুৰ পেষ্ট, পিঁয়াজ, জলকীয়া, ৰেড চিলি, ধনিয়া পাউডাৰ আৰু বাকীখিনি ইনগ্ৰিডিয়েণ্টছ মই দেখাই আছোঁ। এতিয়া মই কেৰাহীত মিঠাতেল গৰম কৰি প্ৰথমতে শুকান জলকীয়া 3টা দিম। প্ৰথমতে শুকান জলকীয়া 3টা দিলে ইয়াৰ পৰা কালাৰটো বহুত ধুনীয়া আহিব। আৰু মই লগে লগেই পিঁয়াজখিনি দিম আৰু আদা নহৰুৰ পেষ্টখিনি দিম। আৰু দিছোঁ কেইটামান পাঁচফোৰণ। পাঁচফোৰণৰ সলনি চফ গুটিও দিব পাৰে, নহ'লে জিৰাৰ গুটিও দিব পাৰে। এতিয়া মই পিঁয়াজখিনি অলপ ৰঙচুৱাকৈ ভাজি ল'ম আৰু ইয়াৰ পিছতে মই অকণমান হালধি দিম। হালধি আগতে এড কৰা আছে, সেইকাৰণে অকণমান দিলেই হ'ব। মচুৰ দালিখিনি ভালকৈ ধুই মই টুকি থৈছোঁ। পানীৰ সৈতে নথব, পানীৰ সৈতে দিলে টেষ্টটো বেয়া হৈ যাব। এতিয়া প্ৰথমতে মই মচুৰ দালিখিনি দিম আৰু এতিয়া মই গেছটো মিডিয়াম ফ্লেম কৰি এখন ঢাকনিৰে ঢাকি থ'ম আৰু মই 2 মিনিটৰ পিছত চেক কৰিম। এয়া মই 2 মিনিটৰ পিছত চেক কৰিছোঁ। মচুৰ দালিখিনি ধুনীয়াকৈ সিজি আহিছে আৰু এতিয়া মই পচলাখিনি দি দিম। আপোনালোকে মচুৰ দালিৰ সলনি ৰহৰ দালিও দিব পাৰে, নহ'লে মুগ দালিও দিব পাৰে। এনেকৈ যিকোনো দালিৰ লগতে বনাই খাই ভাল লাগে। কিন্তু দালিখিনি 2-3 ঘণ্টাৰ কাৰণে তিয়াই ল'ব। এতিয়া মই ইয়াত গৰম পানী দিম। একেবাৰে উতলা গৰম পানী ল'ব, ঠাণ্ডা পানী নিদিব। আৰু মই গৰম পানী সৰু গিলাচৰ 1 গিলাচ দিছোঁ আৰু এতিয়া মই আকৌ ঢাকোনখন মাৰি থ'ম। আৰু ইয়াত দিবৰ কাৰণে মই লং আৰু ডালচেনি গৰম পানীত তিয়াই থৈছোঁ। এয়া মই থেতেলিয়াই নমৰাৰ আগে আগে দিম। এতিয়া মই ঢাকোনখন উদঙাই আকৌ এবাৰ চেক কৰিছোঁ। ইয়াত মই দিছোঁ জিৰা গুড়ি আধা চামুচ আৰু ধনিয়া গুড়ি আধা চামুচ দিছোঁ। লগতে দিছোঁ ৰেড চিলি আধা চামুচ। এতিয়া মই আকৌ ভালকৈ লৰাই দিম। আৰু ইয়াত মই কেঁচা জলকীয়া দিবলৈ আছে। মই কেঁচা জলকীয়া 3টা কাটি থৈছোঁ, নমোৱাৰ আগে আগে দিম। এনেকৈ নমোৱাৰ আগত কেঁচা জলকীয়া দিলে বহুত ধুনীয়া গোন্ধ আহে। এতিয়া আৰু আধা গিলাচ গৰম পানী দি দিছোঁ, লগতে অকণমান নিমখ দিছোঁ। প্ৰথমতে মই মেৰিনেট কৰোঁতে অকণমান নিমখ দিছিলোঁ, এতিয়া জোখমতে দি দিছোঁ আৰু এতিয়া অলপ সময় ঢাকি থ'ম। আৰু মই ইয়াৰ লগত দিবৰ কাৰণে আলু 2টা বইল কৰি থৈছিলোঁ। আলু নিদিয়াকৈও বনাব পাৰে, কিন্তু যদি আলু দিয়ে তেতিয়াহ'লে বইল কৰি ল'ব। ইয়াত মই এতিয়া খুন্দি লোৱা লং আৰু ডালচেনিখিনি দিম আৰু লগতে কেঁচা জলকীয়া 3টাও দি দিম। এয়া মই ভাজিৰ টাইপত বনাইছোঁ। আপুনি যদি ভাজিৰ টাইপত নবনায় তেতিয়াহ'লে দালিৰ নিচিনাকৈ বনাব পাৰে। পানীখিনি মই শুকাবলৈ দিম। আৰু এতিয়া আলুখিনি দি দিম। আলুখিনি দিয়াৰ পিছত আৰু বেছি সময় উতলাব নালাগে। মই 1 মিনিটমান সময় উতলাম ঢাকোনখন দি, তাৰপিছত নমাই থ'ম। এয়া 1 মিনিটৰ মূৰত মই চাইছোঁ, পচলাখিনি ধুনীয়াকৈ সিজি গৈছে। চব ধুনীয়াকৈ সিজি গৈছে। এতিয়া নমাই দিওঁ আৰু মই ছাৰ্ভ কৰি দেখাই আছোঁ।
কলপচলা আৰু মচুৰ দালিৰ ৰেচিপিটো চাই ভাল লাগিলে যদি লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু ভাল বেয়া কেনেকুৱা লাগিছে জনাব। যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰিব আৰু বেয়া লাগিলে ডিছলাইক কৰিব। আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। লগতে ডেছক্ৰিপশ্যন বক্সটো চেক কৰিব, তাত মই বেলেগ বেলেগ ৰেচিপিৰ ভিডিঅ' লিংকসমূহ দি থৈছোঁ, তাত গৈ ধুনীয়াকৈ চাব পাৰে। তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত ধন্যবাদ।